ঘৰ আহি পালোঁ বৰ্তমান বাজে এটা মানে অৱস্থা নাই আৰু আজি একদম জেকেট চুৱেটাৰ ৰাতিপুৱাই ওলাই যোৱা খোলাই নাই এনেকৈ আছোঁ গৰমত মানে ৰাতিপুৱা অলপ মোৰ মানে গণ্ডগোল হৈছে আজি ৰাতিপুৱাই কানা হৈছে ৰাতিপুৱা মোক 5:30 মানত একজনে ফোন কৰিল বাইদেউ এটাই ক'ব লাগছে ভাইটি এনেকৈ হলমাৰী মন্দিৰত যাম 6টা 6:30 মানত তুমি যাব পাৰিবা নেকি বোলো হ'ব পাম দে জল্দি উঠি গ'লোঁ উঠি যায় টাউন পাছত ফোন আহিছে যে ভাইটি এনেকুৱা এই দাদাৰ লগতে যাওঁ দে তুমি নালাগে সেইকাৰণে মই ফোনটো কৰি দিলোঁ আৰু তুমি ওলাবা আৰু বোলো ঠিক আছে হ'ব দে সেনেকৈ ৰাতিপুৱা আজি মোৰ মানে ভাড়াটাই আজি গণ্ডগোল হৈ গ'ল লৈ ল'লোঁ আৰু সৰু মাছ খাই বহুত ভাল বহুত দিনৰ মূৰত খাম 11টামান বজাৰ পাছত দুইজন আৰু লগ পালোঁ তাহাঁতৰ আৰু ক'ল কি আমি আৰু কি চেণ্টমাৰ যাম এই ভালুকডুবিৰ ভিতৰত এখন স্কুল আছে ৰিজাল্ট আনিব যাব বোলো আৰু কি ৰিজাল্ট আনিব যাব লাগে মই মনে হ'ব আমি যখন পঢ়ি আছিলোঁ ৰিজাল্ট মাষ্টাৰে ঘৰত আহি দি যায় শুনা নকৰে এইবাৰ ফেইল কৰিছে আৰু যি নহওক ৰিজাল্টটো আৰু পালোঁ না ঘৰতে ভাড়া চাড়া বেয়া 1টা বাজি গ'ল 12টা বাজি 1টা বাজি 1:30টা বাজি গ'ল মানুহটো ওলাই নাহে ওলাই আহিছে কৈছে ভাইটি একদম পাহৰি গৈছিলোঁ আমি ইমান দেৰি কৰিলে একবাৰতো ক'ব যে দেৰি হ'ব বুলি মইতো গুচি গ'লোঁ ভাই সেনেকৈ তাৰপিছত বেয়া লাগি গ'ল যা আৰু ভাড়া চাড়া নামাৰোঁ আজি আগত খাই লওঁ তাৰপাছত দেখা যাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব বহুত ভাল লাগে কিন্তু বাচাওঁতে বহুত টাইম লাগে চবখিনি হ'ল ইয়াতে হালধি দি দিওঁ হালধি সানি ল'লোঁ আৰু মই গৈ আছিলোঁ মানে ৰাতিপুৱা ধৰ 10টা মানত ফৰেষ্ট গেটত গৈ আছিলোঁ তাতে মানে এনেকুৱা ওলাইছিল ৰাস্তাৰ কাষতে ওলাইছে এইটো ওলালে মই গাড়ীৰ পৰা নামি লগে লগে মেকুৰীৰ নিচিনা মাছ দেখিলেতো থাকিবই নোৱাৰোঁ সৰু মাছ হ'লে আৰু প্ৰিয় লৈ ল'লোঁ অলপ মিনি যি নহওক বনাওঁ ভাজা হৈ গ'ল বিলাহী এটা অলপ কাটি দিয়ে না অলপ জ্বালা বেছি কৰি দি বনাই লৈছোঁ এইটো বনাইছোঁ মাছ বিলাহী তাৰপিছত মাছ অলপ শুকান মাছ ভাজি লৈছোঁ দালি তাৰপাছত মিঠালাও আছে আৰু চয়াবিন আছে মিক্স এখন আৰু বেঙেনা বৰা মাছেৰে ট্ৰাইল কৰি লওঁ বিলাহী দিয়ে বনাইছোঁ একদম মজা হৈছে এতিয়া বিলাহী দিছোঁ তাৰপিছত বেহৰ গুড়া আছিল বেহৰ দিছোঁ একদম মজা জ্বালা বহুত জ্বালা হৈছে দালি খাওঁ দালিটো টেষ্ট কৰিম একদম খমখমা দালি ঠিক আছে মই এতিয়া খাই লওঁ এতিয়া বাই বাই